আমার কারণে খুব ইম্পর্টেন্ট এটা শিক্ষার এটা কেন্দ্র। আৰু তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি আমাৰ এই কালৰ সেই সময়ত অসমৰ জাতীয় আন্দোলন অসম আন্দোলনৰ এটা মানে এই যেটো চুক্তি কৰা হ'ল সেই চুক্তিৰ আধাৰত এইটো এটা আমাৰ নিৰ্মাণ কৰা এটা চেন্ট্ৰেল ইউনিভাৰ্চিটি। গতিকে এই চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ এটা সুকীয়া নাম আছে, সুকীয়া এটা মৰ্যাদা আছে। এই সুকীয়া নাম আৰু মৰ্যাদা সম্পূৰ্ণ চেন্ট্ৰেল ইউনিভাৰ্চিটিত আজিলৈকে বড়ো MIL-টো আমাৰ বড়ো ল'ৰা ছোৱালীবিলাকে পঢ়িবৰ কাৰণে তেনেকুৱা সুবিধা পোৱা নাছিল, কিয়নো তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত বড়ো MIL-টো ইন্ট্ৰডিউচ কৰা হোৱা নাছিল আজিৰ তাৰিখলৈকে। কিন্তু যোৱা মে মাহত তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ VC ডাঙৰীয়া নিজে কোকৰাঝাৰত BTC-ত আমাৰ লগত যোগাযোগ কৰি মোৰ লগত যোগাযোগ কৰি নিজে কোকৰাঝাৰত আহিলে আৰু কোকৰাঝাৰত থকা BTC-ৰ যেটো আমাৰ অফিস মোৰ অফিস কাৰ্যালয়তে একেলগে বহি পেলাই আমাৰ এটা তাতে বিস্তৃতভাৱে সুন্দৰকৈ আলোচনা বিলোচনা কৰাৰ দ্বাৰা দি তাত আমি দুটা ডাঙৰ এটা বিষয়ৰ ওপৰত সেইদিনাখন বুজাবুজিত উপনীত হ'ব পাৰিছিলোঁ। এইটো হ'ল এক নম্বৰ যে তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত যেহেতু আজিৰ তাৰিখলৈকে বড়ো MIL-টো ইন্ট্ৰডিউচ কৰা হোৱা নাই, এই বছৰৰ পৰা তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিত বড়ো MIL-টো পঢ়িব পৰাকৈ ইন্ট্ৰডিউচ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই প্ৰপ'জালটো দাখিল কৰিলোঁ আৰু লগালগ তেখেতে সেইদিনাখনে মোৰ কাৰ্যালয়ত বহি আলোচনা কৰাৰ সময়তে তেখেতে সেইটো একেবাৰে সহজে গ্ৰহণ কৰিলে। ইয়েছ, এই বছৰৰ পৰাই বড়ো MIL-টো ইন্ট্ৰডিউচ কৰা হ'ব আৰু তেখেতৰ ফালৰ পৰা এটা অনুৰোধ আমালৈ তেওঁ ৰাখিলে। এই অনুৰোধটো হ'ল যে বড়ো MIL-টো পঢ়িব পৰাকৈ এটা ক্লাছৰুমৰ যেহেতু দৰকাৰ আছে, বিল্ডিঙৰ দৰকাৰ আছে, সেইখিনি বিল্ডিংটো নিৰ্মাণ কৰিবৰ কাৰণে BTC-ৰ শিক্ষা বিভাগৰ পৰা যাতে আমাক আৰ্থিকভাৱে সহায় কৰে। মই লগালগ তেতিয়া কথা দিলোঁ যে BTC-ৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মই এজন EM হিচাপে মই আপোনাক কথা দিছোঁ, প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে তেজপুৰত বড়ো MIL পঢ়িব পৰাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো দৰকাৰ আছে সেইটো বনাবৰ কাৰণে এই বিল্ডিংখন নিৰ্মাণ কৰিবৰ কাৰণে যিমানখিনি টকাৰ প্ৰয়োজন হ'ব মই BTC-ৰ আমাৰ মুৰব্বী হাগ্ৰামা মহিলাৰী সাহেবৰ লগত আলোচনা বিলোচনা কৰি তেখেতৰ পৰা খুজি দিয়াৰ দায়িত্ব মই লৈছোঁ বুলি মই তেখেতক কথা দিলোঁ। আৰু ইতিমধ্যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱক মই জনাইও দিছোঁ আৰু তেখেতে পূৰ্ণদমে কামখিনি কৰিবৰ কাৰণে যিমানখিনি আৰ্থিক অনুদানৰ প্ৰয়োজন আছে দিয়াৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে। এই কথাটো ইতিমধ্যে আমি তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ VC ডাঙৰীয়াদেৱলৈও জনাই দিয়া হ'ল। এতিয়া আৰু এটা প্ৰপ'জাল ৰখা হ'ল যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা ক্লিয়াৰেন্স আমি পালোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি এটা ক্লিয়াৰেন্স পালোঁ যে আমি এটা অভাৱ অনুভৱ কৰিছিলোঁ। এই অভাৱটো হ'ল যে কোকৰাঝাৰ BTC-ৰ এক্সট্ৰিম ৱেষ্টাৰ্ণ পাৰ্টত থকা এটা ডিষ্ট্ৰিক্ট, একদম শেষ পশ্চিম আমাৰ মানে সীমাত থকা এটা টাউন হয়, BTC-ৰ কেপিটেল হয়। তাতে আজি আপোনালোকে জানে যে দুটা মানে আমাৰ ইয়াত ইউনিভাৰ্চিটি আছে। এটা হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি, এটা হ'ল নতুনকৈ নিৰ্মাণ হোৱা আমাৰ কি কয় কোকৰাঝাৰ ইউনিভাৰ্চিটি। সেইটো কোকৰাঝাৰ কলেজৰ পৰা আপগ্ৰেডেশ্যন কৰি পেলাই ইউনিভাৰ্চিটি মৰ্যাদা দিয়া হ'ল। এতিয়া কোকৰাঝাৰ ইউনিভাৰ্চিটি আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত দুটাকে পালোঁ। দেখা গ'ল যে আকৌ এক্সট্ৰিম ইষ্ট পাৰ্টত থকা ওদালগুৰি ডিষ্ট্ৰিক্টত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা কেম্পাছ চলি আছে আৰু এই বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ওদালগুৰি কেম্পাছটো ফুল ফ্লেজেড ইউনিভাৰ্চিটি বনাবৰ কাৰণে আমি জোৰদাৰভাৱে অসম চৰকাৰৰ ওচৰত লাগি আছোঁ, দাবী জনাই আছোঁ। সময়ত সেইটো পূৰণ হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। কিন্তু এতিয়া ওদালগুৰি আৰু কোকৰাঝাৰত মাত্ৰ ইউনিভাৰ্চিটি হ'লে নহ'ব। মাজত আমাৰ বাক্সা ডিষ্ট্ৰিক্ট আছে,
গতিকে বাক্সা ডিষ্ট্ৰিক্টত ইউনিভাৰ্চিটিৰ দৰকাৰ আছে সেই দৰকাৰটো সেই মানে আমি অনুভৱ কৰি পেলাই আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ওচৰত এটা দাবী ৰাখিছিলোঁ যে কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ নহয় বড়োলেণ্ড ইউনিভাৰ্চিটিৰ নহয় তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ এটা কেম্পাছ বাক্সা জিলাৰ অধীনত দিব লাগে আৰু সেই কথাটো লৈ পেলাই আমাৰ বিচি ডাঙৰীয়াৰ লগত সেইদিনাখনো আলোচনা কৰা হ'ল আৰু বিচি ডাঙৰীয়াই সেইদিনাখন আমাক জনালে যে আপোনালোকে বিচৰা ধৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰালয়ৰ পৰা এতিয়া ক্লিয়াৰেন্স আহি গৈছে যে আপোনালোকে বড়োলেণ্ডত ক'ত আপোনালোকে চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কেম্পাছ বনাব খোজে তাতে আপোনালোকে বনাব পাৰে কোকৰাঝাৰ চিৰাং ওদালগুৰি বাক্সা তামোলপুৰ য'ত আপোনালোকে প্ৰয়োজন আছে বুলি অনুভৱ কৰে সেই ঠাইবিলাকতে আপোনালোকে বাছনি কৰি এটা ঠিক কৰি আপোনালোকে বনাব পাৰিব বুলি এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ শিক্ষা মন্ত্ৰালয়ৰ পৰা এটা অনুমোদন আমি পাইছোঁ বুলি তেওঁ আমাক জনালে ইয়াৰ কাৰণে মই সেইদিনাখন এটা সিদ্ধান্ত দিলোঁ যে কোকৰাঝাৰ আৰু ওদালগুৰি এই দুটা জাগাত হৈ গ'ল কিন্তু মাজত থকা আমাৰ বাক্সা ডিষ্ট্ৰিক্টত যেহেতু ইউনিভাৰ্চিটি আমি পোৱা নাই গতিকে বাক্সা ডিষ্ট্ৰিক্টৰ মুছলপুৰ আৰু বৰমাৰ মাজত যিকোনো এই অঞ্চলতে আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰত থকা ইয়াৰ কেম্পাছটো বনোৱা যাওক কেম্পাছটো বনোৱা যাওক বুলি সেইদিনাখন মানে তেখেতক জনোৱা হ'ল আৰু ইয়াৰ পিছত মই হাগ্ৰামা মহিলা ডাঙৰীয়া দেৱৰ লগত মাননীয় চিফ ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ তেখেতক অৱগত কৰিলোঁ আৰু তেখেতেও অনুমোদন জনালে হয় মুছলপুৰত বনালে এইটো মাজত যিহেতু হয় চবৰ কাৰণে ভাল হ'ব এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী BTC আৰু BTCৰ বাহিৰত থকা বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলেও এই আমাৰ মানে কেম্পাছত আহি পঢ়িবৰ কাৰণে সুবিধাখিনি পাই যাব এইখিনি কথাটো মানে আমি আমাৰ মাজত সন্মতি প্ৰকাশ কৰাৰ পিছত BC ডাঙৰীয়াক আমি জনালোঁ যে তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কেম্পাছটো মুছলপুৰতে বনোৱা হ'ব তেখেতসকলে দুটা বিষয়ৰ ওপৰত বেছিকৈ জোৰ দিছে বিভিন্ন ডিপাৰ্টমেণ্টবিলাক যিহেতু থাকিব গোটেই ডিপাৰ্টমেণ্টবিলাক থাকিব ইয়াৰ লগতে কিন্তু তেওঁলোকে দুটা যিটো ডিপাৰ্টমেণ্ট আছে এই দুটা ডিপাৰ্টমেণ্টৰ ওপৰত বেছিকৈ এম্পাচাইজ কৰিছে এইটো হ'ল এগ্ৰিকালচাৰ এণ্ড টেক্সটাইল আৰু আমাৰ ৰেডিমেড অলৰেডি তাত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বা সুবিধাটো আছে আমাৰ মুছলপুৰৰ উত্তৰ ফালে কখলাবাৰীত এগ্ৰিকালচাৰ আমাৰ এটা মানে কি কয় কখলাবাৰী ফাৰ্ম এইটো এটা আছে বিৰাট ডাঙৰ তাতে আমাৰ ইউনিভাৰ্চিটিৰ পৰা এগ্ৰিকালচাৰ দিশত যিখিনি গৱেষণা যিখিনি কাম কাজ কৰিবৰ কাৰণে তেওঁলোকৰ এটা হেৰি থাকিব সেইটো তেওঁলোকে আমাৰ কখলাবাৰী ফাৰ্মত তেওঁলোকে আৰামছে কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষা দিয়া এইটো প্ৰেক্টিকেল এটা ফিল্ড হিচাপে তেখেতে গ্ৰহণ কৰিব পাৰিব আৰু টেক্সটাইলৰ কাৰণে আমাৰ বৰ্মাৰ উত্তৰত এটা খাৰুৱা নামৰ ঠাইত তাতে অলৰেডি টেক্সটাইল আমাৰ পাৰ্ক আছে আজিলৈকে তাত একো তেনেকুৱা ধৰণৰ টেক্সটাইলৰ একো কাম কাজ যিহেতু হোৱা নাই কিন্তু গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো এভেইলেবল এণ্ড ছাৰপ্লাছ আছে গতিকে সেই তাতো আমাৰ মানে টেক্সটাইলৰ কামখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ মানে শিক্ষা কেনেকুৱা ধৰণৰ জ্ঞান দিব বিচাৰিছে সেইটো আমি ব্যৱহাৰ কৰিব পাৰিব গতিকে এই দুটা আমি অলৰেডি ৰেডিমেড আমাৰ এই অঞ্চলত কেম্পাছটো খুলিলে ইজিলি পোৱাৰ সুবিধাখিনি আছে ইয়াৰ কাৰণে মুছলপুৰত আজি আমি এই তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কেম্পাছটো ধৰিছোঁ আৰু তেওঁলোকে কৈছে যে এই বছৰৰ পৰাই তেখেতসকলে ক্লাছটো আৰম্ভ কৰিব যদি এভেইলেবল এই ধৰণৰ ৰেডিমেড বিল্ডিং একমোডেশ্যনবিলাক যদি আমি দিব পাৰোঁ তেনেহ'লে তেওঁলোকে এই বছৰৰ পৰা পাঠদানটো আৰম্ভ কৰিব বুলি BC ডাঙৰীয়াই সেইদিনাখন আলোচনা কৰাত মানে তেখেতে নিজ মুখেৰে প্ৰকাশ কৰিলে সেই সময়ত আলোচনা কৰা সময়ত BC ডাঙৰীয়া নিজেই আছিলে আমাৰ তেজপুৰৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ ডাঙৰীয়া নিজেই আছিলে আৰু মই আছিলোঁ আমাৰ চিফ ডাঙৰীয়াৰ এডভাইজাৰ ৰবীন্দ্ৰন মোছাহাৰী ডাঙৰীয়াও আছিলে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী মাননীয় কি কয় আমাৰ প্ৰাণজিৎ ৱাৰী ডাঙৰীয়াও আছিলে আমাৰ মাজত এইখিনি আলোচনা কৰা হয়
আৰু এইখিনি এটা ফাইনাল ছেপ দিবৰ কাৰণে মই অহা 3 তাৰিখে এই মাহৰ অহা 3 তাৰিখে মই তেজপুৰত আমাৰ 3জন অফিচাৰ পঠিয়াই দি আছোঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ বিচি ডাঙৰীয়াৰ লগত গোটেইখিনি আলোচনা কৰি ফাইনাল এটা ছেপ দিবৰ কাৰণে কি কয় তেজপুৰ ইউনিভাৰ্চিটিত মই পঠিয়াই দি আছোঁ আৰু অসম চৰকাৰৰ লগত এই বিষয়টোৰ ওপৰত অলপ এটা আলোচনা কৰিব লগা আছে সোনকালে আমি এই আলোচনাটো উইদিন দ্য উইক ঠিক ঠাক কৰি পেলাই আমাৰ এই কেম্পাছটো খুলিবৰ কাৰণে ব্যৱস্থা কৰা হ'ব